হেল্ল' ৰাইজ, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলো ভাল। বহুত দিনৰ পাছত এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছে পঢ়াৰ পৰাই। মায়ে খাব দিলে চাহৰ লগত লিটিল হাৰ্ট আৰু এয়া খাই বৈ লৈ মই কলেজ যাব ওলালোঁ ভাত পানী খাই কৈ। আৰু আজি যোৱা সময়ত মই গ'লোঁ পাপাৰ লগতে, যিহেতু সেইফালে পাপাৰো কিবা এটা কাম আছিলে। পাপাৰ লগতে ধুনীয়াকৈ গ'লোঁ আৰু গোটেইকেইটা ক্লাছ কৰি আৰু আমি আহোঁতে টমটমত আহিলোঁ। মোৰ লগতে আছিলে এইফালে সাবিত্ৰী বা আৰু এইফালে আছে আমাৰ বৰষা গিনি। তাৰপাছত ঘৰলৈ আহি গৈ মায়ে মোক খাব দিলে আৰু কলেজৰ পৰা সোনকালে আহি পোৱাত 4টা একেলগে ভাত খালোঁ। এনেই মই সদায় দেৰিকৈ আহি পাওঁ যে সেইকাৰণে অকলে খাব লগা হয়। এইফালে আজি দেখিলে কি আছিলে, এইফালে আমাৰ পিতাশ্ৰী খাই আছে আৰু যিহেতু আমাৰ ফেডেলি মাইনাৰ পৰীক্ষা চলি আছে, তাই বোলে মোৰ হাতৰ কিবা খায়। অৱশ্যে সহজ কথা ক'বলৈ গ'লে মোৰ হাতৰ খাই ভাল পাই যায়। এইফালে মই বনালোঁ পাস্তা। এইফালে পাস্তাখিনি বইল কৰিলোঁ ফাৰ্ষ্ট আৰু মই ইয়াতে বনাম। আৰু এইফালে আমাৰ পাস্তাখিনি ৰেডি হৈ গ'ল আৰু এইফালে আমি খাই কৰি দিলোঁ আৰু ৰাতি সাঁজৰ আছিলে মাত্ৰান আজিলৈ ইমানে। বাই বাই।